So hello guys, welcome back to my YouTube channel. And আজি এখন ৰিভিউ দিব ওলাইছো এখনৰ R15 V4. So ফাৰ্ষ্ট চলাই চাও তাৰ পিছত কৈ আছো। এনেটো ব্লু এডিশন হয়। So ফাৰ্ষ্ট এবাৰ চলাই চাও। ইমান এটা নাজানো বাইকত কি আছে ইমান চোৱাও নাই তো যিখিনি জানো সেইখিনি কম চ' ওনাৰ লগতো এবাৰ কথা পাতি যাম So গাড়ীখন চাই লওক এবাৰ so এখন ব্লু এডিশনখন এনেটো 4 ইন্ডিকেটৰ দিয়া এইটো আছে সিস্টেমটো so মোৰখনত নাই এইটো এখনত দিয়া আছে 4 ইন্ডিকেটৰ so গাইজ এতিয়া আমি ওনাৰৰ লগত কথা পাতো এবাৰ ৰিকিৰা ভাই কোৱা এনৰ দামটো কিমান লৈছে আপোনাৰ দামটো 2,10,000 হয় কোন দাম অন ৰোড প্ৰাইস আপুনি ইএমআই লৈছে কিমান কে মান্থলি 6,000 সামথিং দাম কিমান দিছিলে 40 বাকি বাইক ঠিকে আছে তুমি চলাইছা তুমি কেনেকৈ মইতো ঠিকে পাইছো কিন্তু আপুনি ওনাৰ আপোনাৰ মোৰতো ঠিক ঠাক আছে বাট অলপ বেক নহয় গৰ্ডনটো বিষাবই আৰু বহুত মানে তোমাৰ পিছফালে বহুত বোকা মাৰে বোকা নহয় এইখানে খুলি ল'ব এইখিনি আপুনি এইখিনি খুলি ল'লে বোকা নামাৰে মোৰ খোলা আছে চ' গাইজ 2,10,000 এখনৰ দাম 40,000 দিলে আপুনি মান্থলি 6,000 মানকৈ আহিব চ' যদি ল'ব পাৰে এখন বেয়া নহয় বাইকখন চ' যদি ভিডিঅ'টো ভাল লাগিল লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই